আনুমানিক 12:30-1টামান বজাত দুটা হাতী আহি কেনে এনেকৈ আহি কেনে গোটেই ঘৰখন তহিলং কৰিলে, লণ্ড বন্ধ কৰিলে। ধান আছিলে, ধান খালে। ফাৰ্নিচাৰবিলাক আছে, ফাৰ্নিচাৰবিলাকো ভাঙিলে। তাৰপিছত আপোনাৰ হাণ্ডি বাচন যিবিলাক আছে গোটেই ভাঙি তহিলং কৰিছে। চাউল খাইছে, ধান আছিলে, ধানবিলাক টানি লৈ দুলিটো লৈ কেনে বাহিৰত নি কেনে খাইছে। গোটেই ধান চাউলো খাইছে। হাণ্ডি বাচনবিলাক যে ভাজ বাচন আছিল এইবিলাকো গোটেই ভাঙি কিবা কৰিছে। তাৰপিছত ফাৰ্নিচাৰ যি হয় যে আলনা, পালেং, খাট এইবিলাক চব ভাঙি এতিয়া ৰাতিপুৱা খবৰ পাই কেনে আহিছে তেওঁলোক নহয় এই আহি কেনে তেওঁলোকে চোৱা চিতা কৰিছে, গৈ কেনে গোটেই কিবাবিলাক ফটোবিলাক তুলিছে, গৈ কেনে তেওঁলোকেও কৰ্মশালত দৌৰাব বুলি কৈছে। সেইটো ৰাতি তেনেকৈ খবৰটো দিয়াও হোৱা নাই, মানুহে তেনেকৈ নাছিলে, খবৰ দিয়া হোৱা নাই। গতিকে নিশ্চয় খবৰ দিয়াহেঁতেন, আহিলেহেঁতেন কিজানি, খবৰ দিয়া হোৱা নাই। ফৰেষ্ট এটা সৰুকৈ হ'লে ইয়াতে চাব কেম্প এটা আছে উত্তৰকুছি, কিন্তু খবৰ দিয়া হোৱা নাই। উত্তৰকুছি মানে যিটোৱে পাহাৰৰ এইফালৰ পৰাই মানে জংঘলৰ পৰাই আহি মানে ৰাতি 12টামান বজাত বোলে 2টা হাতী আহিছিল। আহি কিনে পৰিয়ালৰ নামটো নাজানো ভালে, বিষ্ণুমাই বুলি কয়, ৰাই। তেওঁৰ ঘৰত আহি মানে চবখিনি মানে লণ্ড ভণ্ডকে দিছে আৰু ঘৰ ভাঙিছে, ধান আৰু কিবা বাচন পত্ৰ মানে যিবিলাক ফাৰ্নিচাৰ এইবিলাক বহুত অনিষ্ট কৰিছে। তে আমি খবৰ পাই মানে ৰাতিপুৱাতে আহিলোঁ, আমাৰ লগত আৰু ৰাইজো আছে মানে লগত, মানে এইখিনি চোৱা চিন্তা কৰিলোঁ। এতিয়া এইখিনিৰ কাৰণে এওঁলোকে মানে কিবা অলপ মানে অফিচৰ পৰা মানে হেৰি কৰিছে, এইখিনি মানে যিখিনি ডকুমেণ্ট বা কিবা কিবি এইবিলাক মানে পঠাই দিলেই মানে দিব পাৰে। এইখিনি আমি কৰিলোঁ আৰু এইটোতো মানে বন বিভাগৰ মানে মতে বৃদ্ধি পোৱাটো আমাৰ মানে চৰাই চিৰিকটি আৰু জীৱ জন্তু এইবিলাক বৃদ্ধি হোৱাটো মানে ভাল, কিন্তু এইটো মানে ৰাইজৰ ফালৰ পৰাই মানে এইটো ৰোধ কৰাৰ কাৰণে এইটো মানে এতিয়া মানে আমাৰ যিটো মানে অফিচৰ পৰা সেইটো কিবা কৰিব লাগে আৰু এইটো